গুড মৰ্নিং মই জিতু ভাগৱতী আপোনালোক আটাইকে ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেললৈ তো বন্ধু বান্ধৱীসকল প্ৰথমতে মই আপোনালোকক নৱবৰ্ষৰ বহুত হিয়া ভৰা শুভেচ্ছা জনাইছো আৰু আজি আমি আলোচনা কৰিম এই 2020 বৰ্ষটোত কি ধৰণে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ ভিতৰত আপুনি ধামাকা কৰিব পাৰে তো সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তো মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদিহে এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পাই থাকে তো বন্ধু বান্ধৱীসকল মোৰ আপোনালৈ পোনপটীয়া প্ৰশ্ন কি আপুনি ইনকাম কৰিব বিচাৰে নিশ্চয় বিচাৰে কি আপুনি বহুত বেছি ইনকাম কৰিব বিচাৰে নেকি বাট বহুত বেছি ইনকাম আপোনাৰ অহা নাই নেকি এনেকুৱা যদি সমস্যা ভোগী আছে তেতিয়ালে আজিৰ এই ভিডিঅ'টোত মই 2020 বৰ্ষটোত কি ধৰণে আপোনালোকৰ ইনকাম হ'ব পাৰে তো সেই সম্পৰ্কে মই আলোচনা ৰাখিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়ালে আপুনি আপোনাৰ টিমৰ লগত আপোনাৰ ফ্ৰেণ্ড সাৰ্কলৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত ম্যাক্সিমাম লাইক কৰক আৰু আপোনালোকৰ ম্যাক্সিমাম লাইকে মোক নতুন ভিডিঅ' বনাৰ ক্ষেত্ৰত বহুতখিনি উৎসাহ আৰু উদগনি যোগায় তো বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম বিশ্বৰ অৰ্থনীতিবিদ ৰবাৰ্ট টি কিউসাকিৰ এটা বিশ্ববিখ্যাত ফৰ্মুলা যেটো ফৰ্মুলা নেটৱৰ্ক ইণ্ডাষ্ট্ৰী নহয় গোটেই ৱৰ্ল্ডত মানে কি ধামাকা লগাই দিছিলে আৰু সেই বিশ্ববিখ্যাত ফৰ্মুলাটো হৈছে ESBI তো হয় আপোনালোকে ঠিকই ধৰিছে যে বিশ্ববিখ্যাত অৰ্থনীতিবিদ ৰবাৰ্ট টি কিউসাকি তেখেতৰ এখন বিখ্যাত বুক যিখনৰ নাম হৈছে ৰিচ ডেড পুৰ ডেড সো সেই বুকখনত তেওঁ সুন্দৰকৈ ইয়াৰ ওপৰত উপস্থাপন কৰিছিলে এটা ফৰ্মুলা যেটো ফৰ্মুলা আছিল মানুহৰ ইনকামৰ ভিত্তিত তেওঁ জগতুৱা তো কথাটো হল চাওক আজি গোটেই বিশ্বৰ যিমান মানুহ আছে প্ৰত্যেকই কিবা নহয় কিবা কাম কৰি আছে আৰু প্ৰতিজন মানুহৰ মূল টাৰ্গেট হৈছে কেনেকৈনো বেছি ইনকাম কৰি এটা আগশাৰীৰ পজিশনলৈ যাব পাৰে অৰ্থাৎ তেওঁ ধনী মানুহ হ'ব মানে কি পাৰে তো আজি নিশ্চয় আপোনাৰো উদ্দেশ্য হৈছে যে আপুনি এজন ৰিচ পিপল হ'ব লাগে বা হ'ব বিচাৰে কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে আজি সমাজৰ ম্যাক্সিমাম মানুহেই কিন্তু বহুত হাৰ্ড ওয়াৰ্ক কৰাৰ পিছতো কিন্তু তেওঁলোক সফল নহয় তো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাজেৰে মই এটা বস্তু ক্লিয়াৰ কৰি দিব বিচাৰিছো যে সমাজৰ ম্যাক্সিমাম সংখ্যক মানুহ কিয় সফল নহয় বা তেওঁলোক দুখীয়া হৈ থাকে আৰু কিয় মুষ্টিমীয় সংখ্যক লোকে নেকি বাৰক ধনী হৈ গৈ আছে তো এই ক্ষেত্ৰত ৰবাৰ্ট টি কিউসাকিয়ে তেখেতৰ বিশ্ববিখ্যাত বুক ৰিচ ডেড পুৰ ডেডত সুন্দৰকৈ উপস্থাপন কৰিছিলে যে গোটেই পৃথিৱীৰ যিমান জনসংখ্যা আছে তেওঁ ESBI অৰ্থাৎ এই ধৰণে আপোনালোকে পিকচাৰত দেখাৰ দৰে তেওঁ চাৰিটা ভাগত ভাগ কৰিছিলে আৰু এই চাৰিটা পাৰ্টত গোটেই বিশ্বৰ মানুহখিনি সোমাই থকা বুলি কৈছিলে তে এতিয়া এই চাৰিটা পাৰ্টত যেটো হয় তো ইয়াৰ মিনিংটো কি জানিব লাগিব তো ইয়াত ফৰ এমপ্লয় সৰকাৰি বা বেসৰকাৰি খণ্ডত যিবিলাক লোকে কাম কৰে তেওঁলোককে নিশ্চয় এমপ্লয় বুলি কওঁ আমি তো তেওঁ এমপ্লয় এটা পাৰ্টত ৰাখিলে এছ মিন সেলফ এমপ্লয় অৰ্থাৎ নিজাববীয়াকৈ কিবা কৰা যিমান বিলাক পৃথিৱীত লোক আছে তেওঁলোকক এটা পাৰ্টত ৰাখিছে ইয়াৰ পিছতে আছে বি ফৰ বিগ বিজনেছমেন বা বিগ বিজনেছ ওনাৰ যে কৰ'ৰ্ছ অফ ৰুপিজ কটোৱাই বিজনেছ কৰি আছে আৰু আই ফৰ ইনভেষ্টৰ যে কৰ'ৰ্ছ অফ ৰুপিজ হিউজ এমাউণ্ট মানে কি বিভিন্ন সেক্টৰত ইনভেষ্ট কৰি আছে সো তেওঁলোকক ইয়াৰ আণ্ডাৰত ৰাখিছে ইনভেষ্টৰ বুলি যাক কোৱা হৈছে তো গোটেই বিশ্বত এই ধৰণে চাৰি ধৰণৰ মানুহ আছে আৰু এই চাৰি ধৰণৰ মানুহ চাৰিটা ধৰণে ইনকাম কৰি আছে কিন্তু আশ্চৰ্যজনক বিষয়টো এইটোৱে যে গোটেই পৃথিৱীৰ 95% মানুহেই আছে আৰু এছ অৰ্থাৎ এমপ্লয় আৰু সেলফ এমপ্লয় আছে গোটেই ৱৰ্ল্ডত 95% আৰু বি আৰু আই অৰ্থাৎ বিগ বিজনেছ ওনাৰ এণ্ড ইনভেষ্টৰ আছে গোটেই ৱৰ্ল্ডত অনলি 5% আটাইতকৈ আচৰিত লগা বা ভাবিব লগা আপোনাক ভবাই তুলিব লগা বিষয় মই ক'বলৈ যোৱা পিছৰ কথাখিনিয়ে যিখিনি কথাই মোকো এদিন চিন্তাত পেলাইছিলে আৰু সেই বিষয়বস্তুটো ৰবাৰ্ট টি কিউসাকিয়ে তেখেতৰ বুকখনত উল্লেখ কৰিছিলে যে গোটেই পৃথিৱীৰ 95% অৰ্থাৎ এমপ্লয় আৰু সেলফ এমপ্লয়ৰ হাতত ৱেলথ আছে সম্পদ আছে অনলি 5% মানে 5% মানুহৰ হাতত ৱেলথ আছে 95% টি কিউসাকিয়ে ইয়াৰ কাৰণে তিনিটা মানে কি আমাৰ আগত মানে মূল কাৰণ তেওঁ দৰ্শাইছে আৰু এই কাৰণকেইটাৰ ভিতৰত প্ৰথম কাৰণটো হৈছে যে এমপ্লয় আৰু সেলফ এমপ্লয় মানে কি দুখীয়া হোৱাৰ মানে কি অন্যতম এটা মূল কাৰণ হৈছে যে এমপ্লয় আৰু সেলফ এমপ্লয় সদায় ইন্ডিভিজুৱেল ৱৰ্ক কৰে বিগ বিজনেছমেন আৰু ইনভেষ্টৰে কিন্তু ইন্ডিভিজুৱেল ৱৰ্ক নকৰে তেওঁলোকে হেনো টিম ৱৰ্ক কৰে
এতিয়া ইণ্ডিভিজুৱেল ৱৰ্ক কি অৰ্থাৎ ইণ্ডিভিজুৱেল ৱৰ্ক হৈছে যে এমপ্লয়াৰ আৰু সেল্ফ এমপ্লয় নিজে নিজৰ কাম কৰে অকলে কৰে কিন্তু বিগ বিজনেছমেন আৰু ইনভেষ্টৰে কেতিয়া অকলে কাম নকৰে তেওঁলোকে লগত কিছু মানুহ লৈ একোটা টিম হিচাপত তেওঁলোকৰ কামটো কৰি আগবঢ়াই লৈ যায় তো দ্বিতীয় কাৰণটো বা দ্বিতীয় যুক্তিটো আছিল এনেকুৱা ধৰণৰ যে ভগৱানে প্ৰতিটো দিনত 24 ঘণ্টা সময় প্ৰত্যয়কে দিছে বা 24 ঘণ্টা সময় দিলেও এজন এমপ্লয় বা সেল্ফ এমপ্লয় এটা দিনত কিন্তু 8 ঘণ্টা বা 10 ঘণ্টা অৰ্থাৎ এটা লিমিটেড সময়ৰ কাম কৰে বাট বিগ বিজনেছমেন আৰু ইনভেষ্টৰ সকলে আনলিমিটেড সময়ৰ কাম কৰে বুলি তেওঁ কৈছে আৰু কি ধৰণে আনলিমিটেড সময়ৰ কাম কৰে সাপোজ এটা কোম্পানীৰ আন্ডাৰত ধৰা হল 10000 মানুহ আছে অৰ্থাৎ 10000 মানুহে কোম্পানীটোত ৰেগুলাৰলি কাম কৰি থাকিলে তো এটা দিনত যদি 8 ঘণ্টাকৈ এজন মানুহে কাম কৰে তো দেখা যায় যে এটা দিনত সেই কোম্পানীটোত কিন্তু কাম হৈ আছে 80000 ঘণ্টাৰ তো এইপিনে চাওক এজন ইন্ডিভিজুৱেল ওয়ার্কার অর্থাৎ এমপ্লয় বা সেলফ এমপ্লয় 8 ঘণ্টা য'ত কাম কৰিছিলে বাট সেই একেটা কামকে বিগ বিজনেছমেন আৰু ইনভেষ্টৰে টিম ওয়ার্কৰ মাধ্যমেৰে কৰাৰ কাৰণে এটা দিন কিবা 80000 ঘণ্টালৈকে তেওঁলোকে কৰিব পাৰিছে তো 3 নম্বৰ কাৰণটো এনেকুৱা বা 3 নম্বৰ যুক্তিটো এনেকুৱা আছিল যে এমপ্লয় আৰু সেলফ এমপ্লয়ৰ ইনকামটো হৈছে এক্টিভ ইনকাম আৰু বিগ বিজনেছমেন আৰু ইনভেষ্টৰৰ ইনকামটো কৈছে তেওঁ পেসিভ ইনকাম এই এক্টিভ ইনকাম কি এক্টিভ ইনকাম মানে হল কৰিলে যেটো আহে বা কৰা নাই ইনকাম নাই সেইটো কোৱা হয় এক্টিভ ইনকাম অৰ্থাৎ কৰি থাকিলে আহি আছে বা কিবা কাৰণত বেমাৰত হওক কিবা ফ্যামিলিৰ কিবা প্ৰগ্ৰামৰ কাৰণে হওক যদি আপুনি কাম কৰিব নোৱাৰে ইনকাম নাহে তো সেই ইনকামটোকে কোৱা হয় এক্টিভ ইনকাম অৰ্থাৎ মানুহজন মৰাৰ আগ মুহূৰ্তলৈকে কাম কৰি থাকিব লাগিব সো ইনকাম আহি থাকিব বাট বিগ বিজনেছমেন আৰু ইনভেষ্টৰৰ ইনকামটো পেসিভ বুলি এই কাৰণে কৈছে যে তেওঁলোকে কাম নকৰিলেও ইনকাম আহি থাকে অৰ্থাৎ আজি কোম্পানীটো 10000 মানুহে কাম কৰি আছে কিবা কাৰণত একমাহ যদি মালিক তেওঁৰ অফিসত নাহে তথাপিও কৰ্মচাৰী কিন্তু কাম নকৰি বহি নাথাকে কৰ্মচাৰী ৰেগুলাৰলি কাম চলাই গৈ থাকিব সো কৰ্মচাৰী যেতিয়া কাম কৰি থাকিব তো ইনকামটো আহি থাকিব অৰ্থাৎ কাম নকৰিলেও মালিকৰ ইনকাম আহি আছে নে আহি আছে নে সৰে ইনকামটো কোৱা হয় পেসিভ ইনকাম অৰ্থাৎ যেটো ৰেগুলাৰলি এই ধৰণে তেওঁৰ জীৱনতো আহিব তেওঁৰ নেক্সট জেনাৰেশনলৈও আহাৰ এটো চান্স থাকি যায় তো এই তিনিটা যুক্তিতে ৰবাৰ্ট টি কিউসাকি দৰ্শাইছিলে মানুহ দুখিয়া হোৱাৰ আৰু মানুহ ধনী হোৱাৰ তো এতিয়া কথাটো হল সাকাজি গোটেই সমাজৰ 95% মানুহ অৰ্থাৎ এমপ্লয় আৰু সেলফ এমপ্লয়ৰ ভিতৰত সমাজৰ হাইয়েষ্ট এডুকেটেড মানুহখিনি সোমাই আছে তথাপিও এই মানুহখিনি যে আজিৰ দিনত উন্নতিৰ জখলা বগাব পৰা নাই তেওঁলোকেও লাখছ কৰোৰ ইনকাম কৰিব পৰা নাই তাৰ মূল কাৰণ এই তিনিটা আৰু এই তিনিটা কাৰণত যদি আপুনি বিট কৰিব লগা হয় এই তিনিটা কাৰণক আগত ৰাখি যদি আপুনি নিজৰ এচিভমেন্ট ল'ব লগা হয় সাকসেস ল'ব লগা হয় সো ডেফিনেটলি আপুনি এটা কাম কৰিব লাগিব আৰু সেই কামটো হৈছে টিম ওয়াৰ্ক এটা টিম ওয়াৰ্ক কৰিবলৈ আপোনাৰ হাতত বিগ বিজনেছমেনৰ দৰে লাখছ কৰোৰ আছে নে এটা টিম ওয়াৰ্ক কৰিবলৈ হলে এজন বিগ বিজনেছমেন হ'ব লাগিব আৰু বিগ বিজনেছমেন হ'ব পৰাকৈ লাখছ কৰোৰ আপোনাৰ আছে জানো তো নিশ্চয় নাই আৰু নাই কাৰণেই আজি 95% মানুহ দুখিয়া কাৰণ টকা থাকিলে তো প্ৰত্যেকই মানে কি টিম বনাই মালিক বনি কোম্পানী চলে কাম কৰি থাকিলে হয় তো এইটো অসম্ভৱ আজি প্ৰতিজন মানুহৰ কাৰণে বাট সম্ভৱ আজিৰ এই বৰ্তমান যুগত আৰু সম্ভৱ কৰি দিছে একমাত্ৰ নেটৱৰ্ক মাৰ্কেটিংয়ে তো নেটৱৰ্ক মাৰ্কেটিংৰ যেটো সিস্টেম হয় যত নেটৱৰ্ক মাৰ্কেটিংৰ আপুনি নিজাববীয়াকৈ টকা বহুত বেছি খটাব নালাগে কোম্পানীৰ যেটো সিস্টেম আছে এই সিস্টেমে আপোনাক কিন্তু টিম বনোৱাৰ বহুতখিনি সুযোগ দি দিয়ে অৰ্থাৎ আপুনি টিম যেতিয়া বনাব নহয় তো সেই টিমে আপোনাৰ হৈ কাম কৰিব আজি বিগ বিজনেছমেন কেনেকৈ হল কাৰণ তেওঁৰ লগত মানুহে কাম কৰিছে আৰু আজি নেটৱৰ্ক ইন্ডাষ্ট্ৰীত যদি আপুনি কাম কৰি আছে সো আপোনাৰ লগতো টিমে কাম কৰিছে অৰ্থাৎ বিগ বিজনেছমেন আৰু আপোনাৰ মাজত কিন্তু পাৰ্থক্য বিশেষ একো নাই তেওঁৰ লগতো মানুহে কাম কৰে আপোনাৰ লগতো মানুহে কাম কৰে কিন্তু বিগ বিজনেছমেনৰ আন্ডাৰত কাম কৰিবলৈ হলে বিগ বিজনেছমেনজনে বহুত টকা খটাব লগা হৈছিল বাট স্মাৰ্ট ইন্ডাষ্ট্ৰী নেটৱৰ্ক ইন্ডাষ্ট্ৰীত আপুনি কাম কৰিছে ইয়াত এটকাও আপুনি সেই মানুহখিনিৰ কাৰণে ইনভেষ্ট কৰিব নালাগে সিস্টেমে আপোনাক সেইখিনি সুযোগ দিছে সো নেটৱৰ্ক মাৰ্কেটিংৰ এই সিস্টেমটোক আপুনি আকোৱালি লওক যদি 2020 বৰ্ষটোত আপুনি নিজক এস্টাবলিশ কৰি বিগ বিজনেছমেন অৰ্থাৎ ধনী শ্ৰেণীৰ মানুহৰ মাজত সোমাব বিচাৰে তেতিয়ালে নেটৱৰ্ক মাৰ্কেটিং একমাত্ৰ পথ তো নেটৱৰ্ক মাৰ্কেটিংক আজি আপুনি কংক্ৰিট ডিসিশন লৈ আৰম্ভ কৰক তোকে মোৰ ফালৰ পৰা বহুত অভিনন্দন জনাইছো আৰু ভিডিওটো কেনেকুৱা লাগিল প্লিজ কমেন্ট বক্সত মোৰ লগত শেয়াৰ কৰিব আৰু কি বিষয়ৰ ওপৰত আপোনালোকে ভিডিও পাব বিচাৰে মোক আপোনালোকে নিশ্চয় জনাব যিমান পাৰো আপোনালোকৰ ভিডিও বিলাক লবলৈ ট্ৰাই কৰিম আৰু ইমান দিনে মোক বিভিন্ন ধৰণৰ কমেন্ট কৰি যিসকলে মোক উৎসাহ যোগাই আছিল মই আটাইকে মোৰ ফালৰ পৰা বহুত নমস্কাৰ আৰু ধন্যবাদ জনাইছো তো নৱবৰ্ষটো আটাইৰে বহুত সুন্দৰ হওক আশা বৰষাৰে আজিৰ ভিডিওটো সামৰিছো নমস্কাৰ জয় হিন্দ